জাতিসংঘী নাগৰিকত্ব সংশোধনী বিল 2016 বাতিলৰ দাবীত আজি পুনৰবাৰ আমি হাওঁফাওঁ ধুনীয়া পথাৰ ৰাইজৰ সহযোগত আজি সমগ্ৰ আমি এই ৰাইজৰ সহযোগত আমি আজি বিভিন্ন জাতীয় দল সংগঠনৰ উদ্যোগত আজি পুনৰবাৰ আমি জোৰ সমদলৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু এই জোৰ সমদলৰ কাৰ্যসূচীৰ জৰিয়তে আমি বিজেপি নেতৃত্ব কেন্দ্ৰীয় ৰাইজৰ পুনৰবাৰ আমি সকীয়াই দিছোঁ যে তেওঁলোকে জাতিসংঘী নাগৰিকত্ব সংশোধনী বিল গৃহীত কৰি গৈছে এই নথি চিগে তেওঁলোকে বাতিল কৰক অন্যথা কিন্তু তীব্ৰ আন্দোলনৰ সৃষ্টি হ'ব আৰু এনেধৰণৰ এটা সৃষ্টি হ'লে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ভয়ানক যদি সৃষ্টি হয় তেতিয়া কিন্তু আপোনাৰ সমগ্ৰ অসম কিন্তু অচলাৱস্থা হৈ পৰিব সেই গতিকে আমি পুনৰবাৰ এই জোৰ সমদলৰ কাৰ্যসূচী আমি কেন্দ্ৰীয় নেতৃত্ব বিজেপি ৰাজ্য চৰকাৰ আমি সকীয়াই দিছোঁ ধন্যবাদ Bapak Gogoi Mundabad! 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 Bapak Gogoi Mundabad! 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 Hosiar! Hosiar! Hosiar!